Hello everyone, welcome back to my YouTube channel. So আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আপোনালোকৰ বহুতে সুধি আছিল যে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম কেতিয়া হ'ব। এই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে কেতিয়া অনুষ্ঠিত হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাসমূহ। এটো জানিবলৈ ভিডিওটো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সকলো কথা বুজি পাব। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। সো তেখেতে ঘোষণা কৰিছে যে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম জুলাই মাহত অনুষ্ঠিত হ'ব। আৰু পুলিচৰ যোনটো ফিজিকেল টেষ্ট অৰ্থাৎ ৰানিং জুলাই মাহতে অনুষ্ঠিত কৰিব। আৰু এটা বৃহৎ ঘোষণা কৰিছে যে 1 লাখ চাকৰিৰ নিযুক্তি ইতিমধ্যে শেষ হৈছে আৰু 35,000 চাকৰি চৰকাৰে দিয়া কথা ঘোষণা কৰিছে। আৰু কৈছে যে পৰীক্ষাৰ যোনটো সেইটো কোনো ধৰণৰ দালালি নহ'ব। গোটেইকেইটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। সো সেইটো বিষয়ে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল সেই ভাষ্যটো শুনো আহক। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালাল বিলাক গাঁতত সোমাই গ'ল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব। চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক, 1 লাখ চাকৰি 2-3 দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে 1 লাখ চাকৰি চেজ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলো 1 লাখ 35,000 হ'ব এই বছৰ, 25ত আৰু হ'ব। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল, ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছো। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালাল বিলাক গাঁতত সোমাই গ'ল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব। চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক, 1 লাখ চাকৰি 2-3 দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে 1 লাখ চাকৰি চেজ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলো 1 লাখ 35,000 হ'ব এই বছৰ, 25ত আৰু হ'ব। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল, ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছো। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালাল বিলাক গাঁতত সোমাই গ'ল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব। চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক, 1 লাখ চাকৰি 2-3 দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে 1 লাখ চাকৰি চেজ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব? জুলাই মাহ। শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? জুলাই মাহ। এতিয়া আপোনালোকে কওক, কৈছিলো 1 লাখ 35,000 হ'ব এই বছৰ, 25ত আৰু হ'ব। মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল, ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছো। এতিয়া চাকৰি নামত কোনোবা দালাল আছে? দালাল বিলাক গাঁতত সোমাই গ'ল, কোনো দালালি নাই। এতিয়া দালাল পালে থাপ্পৰ, কোনো অসমত দালাল নচলিব। চাকৰি নামত কোনো দালাল বন্ধ। এতিয়া চাওক, 1 লাখ চাকৰি 2-3 দিনত হৈ যাব, কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব, হয়নে নহয়? সেইকাৰণে 1 লাখ চাকৰি চেজ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম। পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহ। 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব?
জুলাই মাহ শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব জুলাই মাহ এতিয়া আপোনালোকে কওক কৈছিলোঁ 1,35,000 হ'ব এই বছৰ 25ত আৰু হ'ব মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছোঁ এতিয়া চাকৰি নামত কোনোবা দালাল আছে দালালবিলাক গাঁতত সোমাই গ'ল কোনো দালালি নাই এতিয়া দালাল পালে থাপ্পৰ কোনো অসমত দালাল নচলিব চাকৰিৰ নামত কোনো দালাল বন্ধ এতিয়া চাওক 1 লাখ চাকৰি 2-3 দিনত হৈ যাব কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব হয়নে নহয় সেই কাৰণে 1 লাখ চাকৰি শেষ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম পুলিচৰ দৌৰা কেতিয়া হ'ব জুলাই মাহ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব জুলাই মাহ শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব জুলাই মাহ এতিয়া আপোনালোকে কওক কৈছিলোঁ 1,35,000 হ'ব এই বছৰ 25ত আৰু হ'ব মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল ডিষ্টিংশ্যন লেটাৰ লৈ আমি পাছ কৰি আছোঁ এতিয়া চাকৰিৰ নামত কোনোবা দালাল আছে দালালবিলাক গাঁতত সোমাই গ'ল কোনো দালালি নাই এতিয়া দালাল পালে থাপ্পৰ কোনো অসমত দালাল নচলিব চাকৰিৰ নামত কোনো দালাল বন্ধ এতিয়া চাওক 1 লাখ চাকৰি 2-3 দিনত হৈ যাব কিন্তু আমাৰতো বহুত ল'ৰা এতিয়াও বেকাৰ হৈ থাকি যাব হয়নে নহয় সেই কাৰণে 1 লাখ চাকৰি শেষ হৈ যোৱাৰ লগে লগে আমি আৰু 35,000 চাকৰি আমি খুলি দিম পুলিচৰ দৌৰা কেতিয়া হ'ব জুলাই মাহ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইণ্টাৰভিউ কেতিয়া হ'ব জুলাই মাহ শিক্ষকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব জুলাই মাহ এতিয়া আপোনালোকে কওক কৈছিলোঁ 1,35,000 হ'ব এই বছৰ 25ত আৰু হ'ব মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পাছ কৰাৰ কথা আছিল ডিষ্টিংশ্যন লেটাৰ লৈ আমি